Hey guys, quick Assamese YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ তো फ्रेंड्स আজি আপোনালোকক মই দেখাম আমি YouTube ভিডিঅ'ৰ সাবস্ক্ৰাইব এনিমেচন বাটনটো কেনেকৈ লগাব পাৰি আজি আপোনালোক মই দুটা এপৰ সহায়ত দেখাম এটা আছে কাইনমাষ্টাৰ এপ আৰু এটা আছে পাৱাৰ ডাইৰেক্টৰ এপ কাৰণ কিছুমানে কাইনমাষ্টাৰ এপটো ভাল পায় আৰু কিছুমানে পাৱাৰ ডাইৰেক্টৰ এপটো ভাল পায় সেই কাৰণে আজি মই আপোনালোকক দুইটা এপৰ সহায়ত আমি কেনেকৈ সাবস্ক্ৰাইব এনিমেচন বাটনটো লগাব পাৰি গুটেখিনি এই ভিডিঅ'ত দেখাম যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়ালে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত যেনেকৈ বেল আছে বেলটো টিপি দিব নাপাহৰিব সো বলক फ्रेंड्स আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া फ्रेंड्स মই প্ৰথমে আপোনালোকক দেখাম কাইনমাষ্টাৰ এপৰ সহায়ত আমি এটা কাইনমাষ্টাৰ এপটো ওপেন কৰিলো তাৰ পিছত আহিব ইয়াতে ক্ৰিয়েট এ নিউ তাৰ পিছত এস্পেক্ট ৰেশিওটো সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট কৰি দিব আপোনাৰ যেনেকৈ ভিডিও আছে ভিডিওটো ইয়াতে সিলেক্ট কৰি এড কৰি ল'ব ইয়াতে দেখিছে फ्रेंड्स আমাৰ ভিডিওটো আহি গৈছে আপুনি ইয়াত ক্লিক কৰি ওকে কৰি দিব ওকে কৰাৰ পিছত ইয়াতে আছে লেয়াৰ আপোনালোকে লেয়াৰত ক্লিক কৰি মিডিয়াত আহিব মিডিয়াটো পিছত ইয়াতে সব আমাৰ যেনেকৈ দিছে গ্ৰীণ স্ক্ৰীন আছে ডাউনলোড ইয়াতে আপোনালোকে ক্লিক কৰিলে সাবস্ক্ৰাইব বাটন এনিমেচন দেখাব যদি फ्रेंड्स আপোনালোকে এনেকুৱা ধৰণৰ গ্ৰীণ স্ক্ৰীন সাবস্ক্ৰাইব বাটন এনিমেচন ডাউনলোড কৰিব নাজানে তেতিয়ালে মোৰ কমেন্ট বক্সত এটা লিংক দি আছে আপোনালোকে তাত যাই ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব যদি फ्रेंड्स আমি এনেকৈ ৰখাই দিও তেতিয়ালে এনেকৈ গ্ৰীণ স্ক্ৰীনটো দেখাই দিব মই দেখাই দিছো অলপ এই হৈছে फ्रेंड्स এনেকৈ দেখাব আমি এটা গ্ৰীণ স্ক্ৰীনটো আঁতৰাব লগা হলে আপোনালোকে ইয়াত তলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে সব ক্ৰোমা কি বুলি এটা অপচন আছে আপোনালোকে ইয়াতে ক্লিক কৰি এটো এনাবল কৰি দিব এনাবল কৰাৰ পিছত ওকে কৰি দিব ওকে কৰাৰ পিছত फ्रेंड्स দিও হৈছে মই দেখাইছো ইয়া আমাৰ তাতে সাবস্ক্ৰাইব বাটন এনিমেচনটো আহি গৈছে তাৰপিছত আপুনি ইয়াত ক্লিক কৰি এটো ডাঙৰ সৰু কৰি এডজাস্ট কৰি ল'ব পাৰিব এনেকৈ দিও হৈছে फ्रेंड्स তাৰপিছত ওকে কৰি দিব ওকে কৰাৰ পিছত সেভ কৰি দিলে আমাৰ তাতে সাবস্ক্ৰাইব বাটন এনিমেচনটো এড হৈ যাব সো फ्रेंड्स এতিয়া মই আপোনালোকক দেখাম পাৱাৰ ডাইৰেক্টৰ এপৰ সহায়ত আমি এটা পাৱাৰ ডাইৰেক্টৰ এপটো ওপেন কৰিলো ওপেন কৰাৰ পিছত নিউ প্ৰজেক্টত ক্লিক কৰি এস্পেক্ট ৰেশিওটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ ভিডিওটো ইয়াতে সিলেক্ট কৰি এড কৰি ল'ব এড কৰাৰ পিছত फ्रेंड्स ইয়াতে সব লেফট সাইডত আছে এই ঘৰটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে আহিব লাগিব ভিডিওত ক্লিক কৰাৰ পিছত এনেকৈ গ্ৰীণ স্ক্ৰীন থকা এটা সাবস্ক্ৰাইব বাটন এনিমেচন এড কৰি ল'ব এড কৰাৰ পিছত फ्रेंड्स আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আছে লেফট সাইডত পেন্সিল আপোনালোকে পেন্সিল ডালত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতো আপোনালোকে ক্ৰোমা কিটো বিচাৰিব লাগিব সব মই দেখাই দিছো ক'ত আছে এইটো হৈছে ক্ৰোমা কি আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমতে আহিব লাগিব পেন্সিলত ক্লিক কৰি তাৰ পিছত এই পেন্সিলডাল এনেকৈ ধৰি পিনে এৰি দিব এৰি দিয়াৰ পিছত আপোনালোকে দেখিছে ইয়াতে সাবস্ক্ৰাইব বাটনটো এনেকৈ আহি গৈছে আৰু গ্ৰীণ স্ক্ৰীনটো আমাৰ আঁতৰি গৈছে ঠিক হৈছে फ्रेंड्स তাৰপিছত ইয়াত আপোনালোকে ক্লিক কৰি ধুনীয়াকৈ এইটো সৰু ডাঙৰ কৰি এডজাস্ট কৰি পাৰিব এডজাস্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিলে এইটো আমাৰ ইয়াত এড হৈ যাব সো এনেকৈ আপোনালোকে পাৱাৰ ডাইৰেক্টৰ এপৰ সহায়ত সাবস্ক্ৰাইব বাটন এনিমেচন এড কৰিব পাৰিব